কোনো বিতৰ্ক নকৰিব। এটা হোটেল মোৰ চকুত পৰিল বালিপাৰাত এটা হোটেল মোৰ চকুত পৰিল। এই ওপৰত দেখা বেনাৰটো মোৰ চকুত বাৰকৈ ভাহি উঠিল। মই সাউৎ কৰি এই হোটেলখনৰ নামৰ আখৰটোলৈ চাই অলপ নিস্তব্ধতাৰে চাই থমকি ৰ'লোঁ আৰু মই বনালোঁ এটি ভিডিঅ' যাতে কোনেও বিতৰ্কময় পৰিৱেশ সৃষ্টি নকৰিব। এয়া হৈছে ৰাজস্থান হোটেল। অ' মাই গড, মনতে ভাবিলোঁ খুব সুন্দৰ পৰিৱৰ্তন, খুব সুন্দৰ চিন্তা, ৰাজস্থান হোটেল। গতিকে আমিতো বেকাৰ হৈ গ'লোঁ। আমাৰ সময় নাই আমি হোটেল এখন বনাই